সমাজত এনেকুৱা কিছুমান মানুহ আছে যিয়ে বিয়াৰ কিছুদিন পিছত যেতিয়া ল'ৰাৰ বোৱাৰী অনাৰ বয়স হয় তেতিয়া আকৌ নিজৰে প্ৰেম জাগে, মানে বেলেগ নাৰীৰ লগত সম্পৰ্ক গঢ় লৈ উঠে। সম্পৰ্ক আকৌ এলাপেচা সম্পৰ্ক নহয়। ল'ৰাৰ বোৱাৰী অনা সময়ত তেখেতৰ আকৌ ঘৰত মানুহজনীৰ বাবে সতিনী আনিবলৈ মন। তেতিয়াহ'লে ভাবকচোন তেখেতৰ মৰ্মবেদনা সেই নিজৰ পত্নীগৰাকীৰ কেনেকুৱা মানসিক স্থিতি হ'ব পাৰে। ক'লৈ যাব তেখেতে এই 50-55 বয়সত? কি কৰিব? সকলো দেখি শুনিও সহিব পাৰিব জানো এজনী মহিলাই নিজৰ বাবে সতিনী অনাটো? হয়তো কোনো মহিলাই নোৱাৰে। কিন্তু সেই নাৰীগৰাকীক কৈছোঁ যিজনীয়ে জানি বুজি সেই মানুহজনলৈ আহিবৰ কাৰণে ৰাজি হয়। তেওঁতো সকলো জানে যে তেওঁ বিবাহিত, তেওঁৰ ল'ৰা ছোৱালী আছে। তাৰপিছতো এগৰাকী নাৰীৰ সংসাৰখন ধ্বংস কৰিবলৈ কিয় আহে? মানুহ হৈ জন্ম লৈছে, ভাল কামত লিপ্ত কৰক, এই জীৱন উচৰ্গা কৰক ভাল ভাল কামৰ বাবে। নাৰীয়ে নাৰীৰ শত্ৰু হৈ পেলাই বেলেগৰ ঘৰ এখন ধ্বংস কৰিবলৈ নাহিব। আজি তেখেতৰ লগত হৈছে, কাইলৈ যদি আপোনাৰ লগত হয় তেতিয়া কি কৰিব? সেইকাৰণে মানুহ হিচাপে জন্ম পাইছে, ভাল কামত উচৰ্গা কৰক, বেলেগৰ মনত অন্তৰত আঘাত দি পেলাই কোনো কামেই নকৰিব।